নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। প্ৰত্যেক বছৰে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰাছ পালন কৰা হয়। পৌৰাণিক আখ্যান অনুসৰি ধনতেৰাছৰ দিনা সমুদ্ৰ মন্থনৰ সময়ত ধনমন্ত্ৰী ভগৱানে অমৃত কলহ লৈ অৱতাৰ লৈছিল। সেইবাবে এইটো দিনত যিকোনো সোণ, ৰূপ, হীৰা, মুকুতা আদি অনাটো অত্যন্ত শুভ বুলি শাস্ত্ৰত মান্যতা আছে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ধনতেৰাছৰ শুভ মুহূৰ্ত, কোনখিনি সময়ত শুভ সামগ্ৰী ঘৰলৈ আনিব পাৰি আৰু কিমান সময়লৈ এই শুভ মুহূৰ্ত থাকিব। ত্ৰয়োদশী তিথি 29 অক্টোবৰৰ মঙলবাৰৰ পুৱা 10:33 পৰা 30 অক্টোবৰ বুধবাৰ দুপৰীয়া 1:15 থাকিব। তদুপৰি ধনতেৰাছৰ পূজা কৰা অত্যন্ত শুভ সময় হৈছে সন্ধ্যা 5:01 পৰা ৰাতি 8:12। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনা ঘৰলৈ শুভ সামগ্ৰী অনাৰ শুভ সময় হৈছে 29 অক্টোবৰৰ দিনা পুৱা 10:33 পৰা ৰাতি 8:51। ধনতেৰাছৰ সামগ্ৰী ঘৰলৈ অনাৰ দিন অৰ্থাৎ ভাল দিন 29 অক্টোবৰৰ, যদিও আপুনি যদি কিবা কাৰণত সেই দিনত কিনিব নোৱাৰে তেন্তে 30 অক্টোবৰৰ দিনা 1:15 অৰ্থাৎ দুপৰীয়াৰ আগতে যিহেতু ত্ৰয়োদশী তিথি থাকিব তেতিয়ালৈকে কিনিব পাৰিব। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনা সোণ, ৰূপ, ধাতু আদি কিনি আনিব পাৰিলে অতিকে শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু সকলোৱে সোণ, ৰূপ সামৰ্থ্য অনুসৰি কিনি আনিব নোৱাৰিলেও এনে কিছুমান সামগ্ৰী আছে যিবোৰ মা লক্ষ্মীৰ অতিকে প্ৰিয়, আৰু সেইসমূহ যদি ঘৰলৈ কিনি আনে তেতিয়াও বহুতে বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। এনে কি মা লক্ষ্মীৰ প্ৰিয় বস্তু ঘৰলৈ ধনতেৰাছৰ শুভ সময়ত শুভ সামগ্ৰী আনিব লাগে, আহকচোন জানি লওঁ বন্ধু বান্ধৱীসকল। সৰ্বপ্ৰথমে ধনতেৰাছৰ দিনা ঘৰত শ্ৰীযন্ত্ৰৰ চিহ্নটো কিনি আনি ঘৰৰ মন্দিৰত ৰাখিব লাগে। মনত ৰাখিব যাতে শ্ৰীযন্ত্ৰত সকলোবোৰ চিহ্ন থাকে। মান্যতা আছে যে এই যন্ত্ৰ ঘৰত থাকিলে নকাৰাত্মক শক্তিৰ উজ্জ্বল ঘৰলৈ আহিব নোৱাৰে। দ্বিতীয়তে, ৰুদ্ৰাক্ষ বা সাতমুখী ৰুদ্ৰাক্ষ যদি ধনতেৰাছৰ দিনা ঘৰলৈ আনি মহাদেৱৰ যিকোনো মন্ত্ৰৰে পূজা অৰ্চনা কৰি ঘৰত ৰাখিব পাৰে তেতিয়া মহাদেৱৰ লগতে মা লক্ষ্মীও অতিকে সন্তুষ্ট হয় বুলি শাস্ত্ৰত উল্লেখ আছে। তৃতীয়তে, ধনতেৰাছৰ দিনা নতুন ঝাৰু ঘৰলৈ অনাটো শাস্ত্ৰমতে অতিকে শুভ বুলি মান্য কৰি আহিছে। ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক হিচাপে মনা যায় বাবে বিশেষ ৰূপত ঝাৰু ধনতেৰাছৰ দিনা অনাটো অতিকে বেছি লাভদায়ক হিচাপে মনা হৈছে। কিন্তু ধনতেৰাছৰ দিনা প্লাষ্টিকৰ ঝাৰু অনাটো বাস্তুমতেও নিষেধ বুলি কৈছে, কাৰণ ধনতেৰাছৰ তিথিত যিকোনো এটা সময়ত ৰাহুৰ যুগ থাকে। সেই ৰাহু যুগত যদি কিবা কাৰণত প্লাষ্টিকৰ যিকোনো বস্তু বা আৰ্টিফিচিয়েল ঝাৰুৱে হওক এই বস্তুবিলাক ঘৰলৈ আনে তেতিয়াহ'লে ই অতিকে অশুভ মান্য কৰিছে। ধনতেৰাছৰ দিনা ঝাৰু আনিলে নাৰিকল পাতৰ ঝাৰু বা দৈনিক ব্যৱহাৰ কৰি থকা নতুন ঝাৰু কথা উল্লেখ কৰিছে। চতুৰ্থতে, গোটা ধনিয়া ধনতেৰাছৰ দিনা অনাটো শাস্ত্ৰমতে অত্যন্ত শুভ বুলি মান্য কৰিছে। গোটা ধনিয়া ধনতেৰাছৰ দিনা আনি পূজা কৰি দীপাৱলীৰ পিছত সেই ধনিয়া গুটি যিকোনো ঠাই বা কাৰ্টুনত সিঁচি পেলাব লাগে। তেতিয়া ঘৰলৈ নকাৰাত্মক শক্তি আঁতৰাই সকাৰাত্মক শক্তিৰ উৰ্জা বৃদ্ধি কৰে। পঞ্চমতে, ধনতেৰাছৰ দিনা আনিব লগা বিশেষ আন এবিধ বস্তু হৈছে নিমখ। হয়, ধনতেৰাছৰ শুভ সময়ত নিমখ আনি সেই নিমখ গোবৰ্ধন পূজা, ভাইদ'জ আৰু দীপাৱলীৰ আগদিনালৈকে ব্যৱহাৰ কৰাৰ লগতে সেই নিমখেৰে দৈনিক ঘৰ সৰা মোচা কৰিব লাগে। এনে কৰিলে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হোৱাৰ লগতে নকাৰাত্মক শক্তিৰ উৰ্জা কেতিয়াও ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। যেতিয়া ঘৰত দৰিদ্ৰতা নাথাকিব তেতিয়া নিশ্চয় আপোনাৰ ঘৰলৈ ধনমন্ত্ৰী ভগৱানৰ লগতে মা লক্ষ্মীৰো ভৰি আপোনাৰ ঘৰত পৰিব। ষষ্ঠতে, ধনতেৰাছৰ দিনা আনিব লগা আন এবিধ বস্তু হ'ল কৰি। হয়, কৰি মা লক্ষ্মীৰ অতিকে এবিধ প্ৰিয় সামগ্ৰী। ধনতেৰাছৰ দিনা কৰি আনি সেই কৰি ধনতেৰাছৰ পূজা কৰি কৰিত সেন্দুৰ দি ৰঙা কাপোৰ বান্ধি আপোনাৰ মন্দিৰ বা যিকোনো টকা পইচা থোৱা স্থানত ৰাখিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু টকা পইচাৰ কেতিয়াও অভাৱ নহয় বুলি শাস্ত্ৰত উল্লেখ আছে। সপ্তমতে, ধনতেৰাছৰ দিনা যদি আপুনি বাচন আনিব বিচাৰে তেন্তে পিতল, কাঁহ, সোণ, ৰূপৰ ধাতুৰে গঢ়া বাচন আনিব পাৰে। কিন্তু মনত ৰাখিব, যিকোনো ধৰণৰ প্লাষ্টিক বা ষ্টীলৰ বাচন ঘৰলৈ সেইদিনা অৰ্থাৎ ধনতেৰাছৰ দিনা নানে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হোৱাৰ লগতে ঘৰলৈ দৰিদ্ৰতা নামি আহে বুলি শাস্ত্ৰত উল্লেখ আছে। অষ্টমতে, ধনতেৰাছৰ দিনা আনিব লগা আন এবিধ বিশেষ শুভ সামগ্ৰী হৈছে ভগৱান গণেশ আৰু মা লক্ষ্মীৰ মূৰ্তি। ভগৱান গণেশৰ মূৰ্তি আনিলে মনত ৰাখিব যাতে গণেশৰ খুৰডাল বাওঁফালে মূৰ হৈ থাকে আৰু হাতত লাড্ডু আৰু মোদক থাকে। আনফালে মা লক্ষ্মীৰ মূৰ্তি আনিলে বিশেষকৈ মনত ৰাখিব যাতে মা লক্ষ্মীৰ মূৰ্তিটো পদুম ফুলত বহি থাকে আৰু মা লক্ষ্মীৰ হাতত মুদ্ৰা থাকে। ধনতেৰাছৰ দিনা এনে মূৰ্তি আনি দীপাৱলীলৈ পূজা কৰিলে মা লক্ষ্মী অতিকে প্ৰসন্ন হোৱাৰ লগতে ঘৰৰ পৰা দৰিদ্ৰতা নোহোৱা হয় আৰু বেমাৰ আজাৰৰ পৰা সকলোৰ পৰা
পৰা মুক্ত হৈ থাকে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।